আমাৰ এই পানীলা অসমৰ ভিডিঅ'বোৰ চাবলৈ আগতীয়াকৈ সাবস্ক্ৰাইব কৰি থব আৰু এই কাষতে ঘণ্টাৰে টিপি দিব হে ডক 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 জয় আহোম। হেল্ল' যা ক এই আপাকেইটা নাই দেই মোৰ কাষত মই এই ধানৰ কাষত আছোঁ ৰ আমাৰ ধান খেতি চাই আছোঁ আৰু তোমাৰ লগত কথা পাতি আছোঁ এইবাৰ ৰাস্তাবা আমি নলবাৰীত যাম দে যাম এই আমাৰ এটা মস্ত খাহী আছে এইটো খাহীটো বেছি কেনে আমি নলবাৰীত ৰাস্তাবা যাম দে দে তে ৰাখোঁ দে ফোনটো এই আপা এটা আহিব বেছি ঘৰত দে যাম দে মই যাওঁ দে বাপৰে বাপ এইবাৰ জানৰ লগত নলবাৰীত ৰাস্তাবা যাম বৈধ্য লাগব দেই ৰাস্তা কেনে যাওঁৱে ৰ ঘৰত আমি নলবাৰীত ৰাস্তাব যাম আমাৰ এটা মস্ত খাহী ছাগাল আছে তাক ফাটাৰে গম নাপাকে তাক বেছি দিম বেছি কেনে এইবাৰ তোক যি বস্তু লাগে কাপোৰ কানি চব খুলি দিম কিন্তু তুমি মোৰ ফালে আহি থাকিবা আৰু কাৰো ফালে নাথাকিবা ৰাসৰ দিনা ওলাবা লৈ যাব লাগিব দে এই পিংকু ছাগল বেপাৰীক মাতিয়ে আনো ৰ ছাগলটো বেচিব লাগে চাই যা ইবার রাস্তাবা বেশিম দে লো ঘুমাই লাউটো খা লাও খায়ে রাসত বেশি লাগবো খা ডাঙার হরখানটি জেককে বতাম র ইটু ছাগাল বেশিম আর ডগরি পুষালো ঘুরি যাওয়ে র তুই মাতি হুরা কেমন আর তুই বেপারেতে মাতবা যাও র এইবাৰ ৰাস্তাবা তিৰিটোক বোলে নলবাৰীতো নিব লাগে পইচা পাতিও নহয় ছাগাল তাগালে নাই চোন গাঁৱত অলপ ছাগালে বিচাৰি যাওঁ ৰ চাইকেল ধুন ফেলে চেলে মাৰা কথা ছাগাল এটা আছিলে মস্ত খাই সঁচা ক নামিছে ক হে সঁচা মস্ত খাই 20 কেজি মান হ'ব ছাগালটো কেমন মান দাম লাগব তোক 8000 মান লাগব সেই ছাগালত 8000 দামে নাই বৰ্তমান রাস্তা পয়সা তো অলবা লাগে ৰাস্তা আমাৰো ৰাস্তা পইচা অলব লাগে ছাগালটো চাই কেনে দাম দিবি দে তই যা মই ঘৰত যাওঁ এতিয়া মই হাতী বিলে যাম তোৰ কি চিয়া কথা এতিয়া হেকাকে কৰ পৰ্দাই কি কই গেলা বদ্দাকাই এটা বোলে ছাগাল আছে ছাগালটো বোলে বেচব মোৰ তাত 8000 টাকা লাগে 8000 টাকা মই দিম যে 6000 টাকা তো ভাটিবিলে যাই থাকিবি আমার তাত দে হ'ব দে এতিয়া যা মোৰ টাকা আছে মই যাও দে কি কৰবা কি হৈছে কথা এতিয়া ৰে এইবাৰ সৰুটো আহে নেকি ছাগাল বেচবিয়া যাওঁৱে ৰহ কথা তাৰমানে ছাগাল আছে বেচব বোলে 5000 লাগে 5000 মই 6000 দিম যে সঁচা ক নামিছে ক সঁচা কৈছো দে যাম দে মই আজি মই যাও দে পিংকু ৰখচোন ছাগাল আছে মোৰ আপাকেইটা কি কৈ গেলা হৈছে ছাগাল বেচব বোলে ছাগাল বেচব তান্দেও তাৰমানে খাই ছাগালটোত ভাগ ল'ম বুলি ভাবছি কি কৈছে তান্দে ছাগালটো বেচিম বুলি কৈছে আৰু কিমানত এটা 1000 বুলি কৈছে ডাঙৰটো আৰু মাইজটো কৈ দিছে কি 5000 লাগব মোক আৰু একদম তলতটো যি আছে তো জংগলটো জংগলীয়া 4000 টাকা লাগে দা তই সেইগলা তান্দের কথা বাদ দি মোক 2000 টাকা দিবি তই ছাগালটো ইতে যাই লৈ আহিবি এন্দৰ কথা বাদ দি চাইকেলখন ঘূৰা ঘূৰ দে এন্দে ছাগালটোত ভাগ ল'ম বুলি ভাবছি বাদ দি 2000 টাকাত বেছি দিও দে মই 1000 ৰাখিম তান্দক 1000 টাকা ভাগি দিম জয় মোৰ চাইকেলতে দে কিন্তু ছাগাল কেমন লাগব তোক 2000 টাকা কৈছো দুৱাৰ কম নকৰো মই হেন্দি 6000 টাকা 5000 টাকাৰ কথা মাছি কম অলপ ধৰ বাদ দি আকৌ নহয় যা ব্ৰাছৰ কথা মোৰ ৰাস্তা যাব লাগিব নলবাৰীত হয় নেকি দে যা লৈ যা দে পইচাটো দি পইচাটো দে ৰখ 2000 টাকা আছে দে দি যা দে ছাগালটো লৈ যাবি হা দে দে ছাগালটোত লাভ হ'ব নেকি 5000 টাকাই পাম বম খাই কিন্তু যাওঁৱে ৰ এক তাড়াতাড়ি বেচবো যায় পেন্দিও তাৰমানে কালা যন্ত্ৰণা কৰিব খুজিছিল কিবাকে পইচা কি তন্দুৰ ছাগাল মই বেচলো 2000 টাকাত আমি মাটি রে দেওরা কি
কি কয় আই মই ৰাস্তা বাজাবা নালগে নেকি নলবাৰী আমিও যাব লাগে আমাকো পুছাৰি দে দে এতিয়া থাকা দে হাল শুন তো হিয়াত তো হিয়াত লো 500 টাকা এতিয়া যা 1500 টাকা তুমি তাতে গেছি আৰু 500 টাকা মোৰ 500 ভাগিলো যা এতিয়া যা মই যাও যা ভিডিও চাই কেনে বলে যদি ভিডিওটো চাই ভাল লাগিছে লাইক কমেন্ট শেয়ার কিন্তু কৰি থৈ দিব আৰু কাহা টাকা বেলেগ আনটি টিপি দিব আৰু কিবা কবি নেকি তো আজি আমি চেনেলটোৰ নাম বদলালো গাইস পানীলাও অসম কেনে আছে নামটো কমেন্ট কৰি ক'ব তলত মানে আকলাৰ বাদ দিয়া একলা বাদ দি গাইস পানীলাও অসম থৈ দিলো নাম তো গাইস তো গাইস সকলোকে ৰাজৰ শুভেচ্ছা জনালো আৰু গাইস এন্ড ৰাজসভা নাপলাকে যে টু গাইস এন্ড গাৰ্লফ্ৰেন্ডক ঘুৰবা গুছিল বাদ দিয়া একলা পইচা ভাগে দিছিল বকে 500 বছৰ